নমস্কাৰ, এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটীৰ ইতিহাসত সূচনা হ'ল এক নতুন অধ্যায়ৰ। মুকলি হ'ল অসমৰ আটাইতকৈ দীঘল উৰণ সেতু। নীলাচল ফ্লাইঅভাৰ মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বাজপেয়ী ভৱনত সন্দেহজনক লোককহে সন্ধিয়া সোমাবলৈ দিয়া নহ'ব। দলীয় কাৰ্যকৰ্তাক নহয়, ভৱেশ কলিতাই এইবাৰ এনেদৰে স্পষ্ট কৰিলে বাজপেয়ী ভৱনত সন্দেহজনক লোককহে সন্ধিয়া সোমাবলৈ দিয়া নহ'ব। পৰৱৰ্তী খবৰটো হৈছে বন কৰা মহিলাক চৰম নিৰ্যাতন কৰি চাকৰিৰ পৰা নিলম্বিত হ'ল নাজিৰাৰ SDPO শুভলক্ষ্মী দত্ত। বন কৰা মহিলাক চৰম নিৰ্যাতন কৰি চাকৰিৰ পৰা নিলম্বিত SDPO শুভলক্ষ্মী দত্ত। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ব্যক্তিত্বক লৈ প্ৰশ্ন তোলাসকলে আগন্তুক দিনত পৰিণাম ভুগিব লাগিব। ইয়াত ভৱেশ কলিতাই এইবাৰ এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বেচা কিনা নিগমত পৰিণত হৈছে বিজেপি বাজপেয়ী ভৱন। বেচা কিনা নিগমত পৰিণত হৈছে বাজপেয়ী ভৱন। বিধায়ক অখিল গগৈয়ে এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্মাণ হ'ব উৰণীয়া সেতু। মালিগাঁও ফ্লাইঅভাৰ উদ্ভাৱন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিলে। পৰৱৰ্তী খবৰটো হৈছে 2 ছেপ্টেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ'ব বিজেপি মিত্ৰজোঁটৰ জৰুৰী বৈঠক। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।